নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। প্ৰথমতে সকলোকে মাঘ বিহুৰ শুভেচ্ছা জনালোঁ। আৰু মাঘ বিহু বুলি ক'লে আৰু কি খানা পিঠা পনা সজা মাছ মাংস খোৱা। আৰু প্ৰথমতে মই মেগী খাই লওঁ। আজি খোৱাৰ ওপৰতে ভিডিঅ' দিম আপোনালোকক। মাছ মাংস বনাম, মই বনাম নিজে, সকলো দেখাইছোঁ আপোনালোকক। প্ৰথমতে মেগী খাই লওঁ। মেগী বনাইছোঁ, এয়া দেখিছেনে মেগী বনাইছোঁ। মেগীখিনি খাই লওঁ, তামাম ভোক লাগিছে। তাৰপিছত মাংস মাছ মাংস এইবিলাক দেখাইছোঁ বনোৱা। মাংস দেখাইছোঁ ৰ'বক, মাংস এয়া লোকেল মুৰ্গী, এয়া লোকেল মুৰ্গী এয়া খাম আৰু তামাম দগৰি খাম। আজি খোৱাহে কথা আৰু তামাম খাম, চাই থাকক। মেগী খাইছোঁ, এতিয়া মেগীখিনি হৈ গ'ল, মজা লাগিছে। মাংস দিছোঁ, মাংস এয়া তামাম ব্ৰইলাৰ মাংস দিছোঁ মেগীত। আৰু লোকেল মাংস বনাম, মাছ বনাম, দেখাইছোঁ আপোনালোকক। আজি খোৱাই কাম কৰি থাকিম, মাঘ বিহু যিহেতু। তামাম লাগছে। খাই লওঁ তাতে, তাৰপিছত আঞ্জা বনাই দেখাইছোঁ। আৰু এতিয়া মাংস বহাইছোঁ। এয়া আম্মা অলপ হেল্প কৰি দিছে আৰু কাষকটো দাঙি লওঁ পানী। এতিয়া মছলা পাতিবিলাক দিছোঁ, এনেকৈ অলপ অলপ শিকাইও দিছে, এনেকৈ দিছোঁ আৰু দি কেনে ভাল কৰি মিক্স কৰিম। এইবিলাক মিক্স কৰি কেনে অলপ মানে পানীটো শুহিব দিম। পানীটো শুহিলে হেৰি দিম আৰু পানী দি দিম। পানী দি দিলে হ'বই আৰু প্ৰায় 2বাৰমান পানী দিলে হৈয়ে যাব, মাংস সিজি যাব। মাংসখিনি ভজা হৈ গ'ল, এতিয়া দিম পানী। পানীখিনি দি উঠি ভাল কৰি 2বাৰমান পানী দিম, দি কেনে সিজাই লৈ কেনে হ'বই আৰু প্ৰায়। অলপমান দেখাই দিছোঁ, সেইকাৰণে ইমানটো দেখাই থাকিব নোৱাৰি, বৰ পাই যাব আপোনালোকে। সেইকাৰণে ধনিয়াৰ পাত চাত দিলোঁ, দি কেনে হ'ল। নুমাই থওঁ এতিয়া মাছ বনাম। মাংস হৈ গ'ল, এইবাৰ বনাম মাছ। মাছ বহাই দিছোঁ এইবাৰ। ডিমা, মাছৰ ডিমা। এইটোতো খানা খাব মাতিছোঁ আমাৰ তাতে। মই খাইছোঁ ফুৰিছে মোবাইলটোৱে ভাল। এয়া বহাই দিছোঁ মাছ। তাক মোবাইলটো ধৰিব দিলোঁ, ভিডিঅ' বনাবই নাজানিলা। এয়া আৰু এইবিলাক চব্জি আনিছে আমাৰ আজি, তামাম বজাৰ কৰিছে আৰু এয়া দেখাই দিছোঁ ৰ'ব। এয়া কি কি আনিছে? বিন, কবি, বন্ধাকবি, ওলকবি, এয়া মটৰ, ধনিয়া, বেঙেনা আৰু এইটো টকো আনিছোঁ বজাৰৰ পৰা। তামাম বজাৰ কৰিছে আৰু উৰুকাৰ কাৰণে। এনেও বজাৰ কৰে আমাক, হয়নে নহয়? হয়নে নহয়? তোক ভাত দিয়া দে, তই বোলে মাছ নাখা, কেঁচা মাছ বনালে বোলে নাখায়। সেই নেকি মেকুৰীৰ কাৰণে থৈছোঁ। ময়ো খাওঁ একেবাৰে মাছ ক'ত ৰখি থাকোঁ, হয়নে নহয়? ঠাণ্ডা লাগছি, খাওঁ আৰু খাই দি টোপনি মাৰিম। আমাৰ খুৰীটোৰ পাকঘৰত আহিছোঁ ৰ'ব, চাওঁ ৰ'ব কি বনাইছে। খুৰী কি বনাইছা? মাছ বনাইছে? ডাঙৰ খাবি দে। মাছ বনাইছে, লোকেল মুৰ্গী বনাইছোঁ। লোকেল মুৰ্গী বনাইছে? খাবি দে। দেখে দিয়া ৰ'ব, লোকেল মুৰ্গী বনাইছে। খাবি। এইফালে মাছ বনাইছে, আমাৰ দৰে একে আঞ্জা।
তামাম খাম আজি খুৰীহঁতেও খাব খানা আমিও খাম আজি উৰুকা বুলি তামাম খাম আমি হয় কথা আৰু আজি তামাম খাম পুৰা চৌকাত বনাই আছে মাঘ বিহু লাগি গৈছে তামাম আৰু পুৰা ধনিয়াৰ পাত চাত দি কেনে বনাব আৰু ধনিয়াৰ পাতো দিব ধনিয়াৰ পাতো দিব ইয়াত এতিয়া মই যাওঁ আমাৰ আঞ্জা বহাই থৈ দিছিলোঁ চাই আহোঁ যাওঁ বুঢ়ী লাগছে খালি দিলে নাই তামাম না মই বনাইছোঁ কিয় ভাল নহ'ব গাঁঠি লাগিব এইবাৰ মই ভাত খাব বহিছোঁ এয়া ভাত খাম কি লৈছোঁ দেখাই দিছোঁ মাংস এয়া মাংস কি ধুনীয়া কালাৰটো কি ধুনীয়া হৈছে দেখিছানে তামাম হৈছে মজা খাবলৈও তামাম হৈছে এয়া মাছ আৰু এয়া হৈছে মাংস ফ্ৰাই আৰু এতিয়া মই ভাত খাইছোঁ এয়া তামাম মস্তি হৈছে আমাৰ মেকুৰীটোকো লাগে লোৱা খাই বৈ লৈ টোপনি মাৰিম আজি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব লগতে সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ আকৌ এবাৰ আজিলৈ বাই বাই